নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। আজি অলপ চাফ কৰি দিলোঁ, যিহেতু আমি গাঁৱলীয়া মানুহ, সেইটো কাৰণে চোতালখন যদি অলপ বেয়া হৈ থাকে অশুৱনি নিচিনা লাগে দেখিবলৈ। এইখিনি কাম আচলতে মোৰ কাম নহয়, এইখিনি শহুৰ দেউতাৰ কাম। তথাপিও যিহেতু দেউতাই কাম কৰি থকাৰ বাবে মই এইখিনিত লাগি দিলোঁ। আচলতে কামখিনি লগে ভাগে কৰিলে কাম কৰা যেন নালাগে। ঘৰখনৰ মানুহকেইটাই যদি আমি মিলি কামখিনি কৰোঁ তেতিয়াহ'লে অতি সোনকালে আমাৰ কামবিলাক সম্ভৱ হৈ উঠে। এইফালে আকৌ আমাৰ গোহালিটো মানে গৰমত ৰ'দত ছাঁত থাকিব পৰাকৈ আমি গৰুকেইটালে অলপ জেগা উলিয়াই ল'লোঁ। জেগাটো ইমান লেতেৰা হৈ আছে, ভাবিলোঁ অলপ চাফ কৰি দিওঁ। সেইখিনি আচলতে জাবৰ বা বাঁহ পাত নহয়, এইখিনি আচলতে ঘাঁহ হয়। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ।